নমস্কাৰ সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু বৰ্তমান মোৰ ভালেই। আপোনালোকেতো মোৰ আগৰটো ব্লগত গম পাইছেই যে মই আহিছোঁ গুৱাহাটী আৰু এতিয়া আকৌ মই গুৱাহাটীৰ পৰা গৈ আছোঁ সোণাপুৰ। তো সোণাপুৰ কিয় গৈ আছোঁ আপোনালোকক বাৰু মই জনাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব। তো ব'লক তেতিয়াহ'লে গৈ থাকোঁ এতিয়া। আৰু এতিয়া আমি পালোহি খানাপাৰা আৰু এয়া খানাপাৰাত থকা গণেশ মন্দিৰভাগ পিছে অহা যোৱা কৰোঁতে দেখি থাকোঁ, কিন্তু আজিলৈকে সোমাই পোৱা নাছিলোঁ। আৰু আজি এয়া মহাই ক'লে বোলে মন্দিৰভাগত সেৱা জনাই যাওঁ, আৰু এয়া মন্দিৰভাগ প্ৰায় চিনি পায় বাৰু, এয়া খানাপাৰাতে আছে। আৰু ইয়াত আমি ধুনীয়াকৈ সেৱা কৰিলোঁ, ভিতৰলৈ সোমাই যোৱা নাই বাৰু, ৰাস্তাৰ পৰাই সেৱা কৰিলোঁ। আৰু এই পইচাবোৰ চাওকচোন কেনেকৈ পেলাই থৈছে, আমিও তাতে এনেকৈ পইচা দি এনেকৈ সেৱা ল'লোঁ। আৰু এতিয়া আমি আকৌ এয়া যাবলৈ আৰম্ভ কৰিছোঁ। আমি যোৰাবাট পাইছোঁহি আৰু। এতিয়া আমি পালোহি সোণাপুৰ বজাৰ, আৰু ইয়াতে আমি মামাহঁতৰ ঘৰলৈ বুলি মিঠাই ল'বলৈ আহিছোঁ। আৰু আপোনালোককতো কোৱাই নাছিলোঁ মই ক'ত গৈ আছোঁ। মই গৈ আছোঁ মামাহঁতৰ ঘৰলৈ, যিহেতু তাত আইতা আছে, ভাবিলোঁ আইতাক এবাৰ চাই আহোঁ। আইতাও আমাক চাবলৈ বিচাৰি আছিলে। আৰু এয়া আমি সোণাপুৰ বজাৰ পাই প্ৰথমে এয়া আমি মিঠাই দোকানত সোমাই এয়া মিঠাই ল'বলৈ লৈছোঁ। এইফালে আৰু মহাই মোক ভিডিঅ' কৰি দি আছিলে। তাৰপিছত এয়া হোটেল সোমাইছোঁ আৰু ইয়াৰ পৰাই এনেকৈ মিঠাই লৈ যাম। আৰু এতিয়া এয়া এনেকৈ মিঠাই লৈ লৈছোঁ আৰু গৈ থাকোঁ ব'লক, আপোনালোকক একে মামাহঁতৰ ঘৰত গৈ লগ পাম। আৰু এইখনেই হৈছে সোণাপুৰ বজাৰ। আগতে যেতিয়া সৰু আছিলোঁ তেতিয়া মাৰ লগত এইখন বজাৰলৈ আহিছিলোঁ, হ'লেও এতিয়া মানে অকণমান চেঞ্জ হৈছে আৰু তথাপিও মনত পৰিছে আৰু জেগাখিনি দেখি। আৰু এতিয়া আমি সোমালোঁ মামাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটোত। আৰু এয়া চাওকচোন কিমান ধুনীয়া বাগান, আৰু এয়া এতিয়া আমি বাগানৰ মাজে মাজে গৈ আছোঁ মামাহঁতৰ ঘৰলৈ। আৰু ফাইনেলি আমি পাই গ'লোহি মামাহঁতৰ ঘৰ। পিছে মামাহঁতৰ ঘৰ আছে মানে পাহাৰৰ ওপৰত, খুব ভাল লাগে আৰু জেগাখিনি দেখাই আছোঁ বাৰু আপোনালোকক মই। আৰু এয়া ৰাস্তাটো, আৰু এইখনেই হৈছে মাৰ জন্মস্থান। ভাল লাগিছে আহি পেলাই, কিন্তু মা আহিবহে নোৱাৰিলে, সেইটো কাৰণে বেয়া লাগিছে। আৰু আইতা যিহেতু আছে ভাবিলোঁ ঘৰখনো চাই যাওঁ, লগতে আইতাকো এবাৰ চাই যাওঁ। আৰু আইতাও আমাক চাবলৈ বিচাৰি আছে। তো ব'লকচোন আইতাক আপোনালোকক দেখাই আছোঁ। আৰু এয়া আইতাৰ ওচৰ পাই গ'লোহি, আৰু এয়া হৈছে আইতা। আৰু আমি আহিম বুলি দেখিছে আইতাই একদম পূৰা মানে বনোৱা মেলাত লাগি আছে। আইতাই পিছে বেছি কথা নকয়, আৰু মানে কেমেৰাত চবেই কথা ক'বলৈ ভালো নাপায়। তাৰপিছত এয়া আইতাৰ ওচৰলৈ গৈ আইতাক মাত লগাই দিলোঁ, আৰু এয়া যিখিনি আনিছিলোঁ মিঠাই এয়া আইতাৰ ওচৰত দি থৈ আহিলোঁ। আৰু আইতাই মানে তামোল বহুত খায়, আৰু এইফালে এয়া তামোল খুন্দিয়ে আছে আইতাই। তাৰপিছত এইফালে এয়া দাদা আৰু মই এনেই আইতাক কিবা কিবি সুধি আছিলোঁ। আৰু এয়া দেখিছে নহয়, আইতাই পূৰা একদম তামোল খাই গোটেই মানুহজনী ৰঙা হৈ আছে মানে উৎচুত। আৰু এইফালে এয়া তামোল খুন্দিয়ে আছে, মানে আইতাক তামোল লাগিবই, ভাত নহ'লেও কথা নাই, কিন্তু মানে আইতাক তামোল লাগিবই। তাৰপিছত এয়া আইতাৰ ওচৰতে অকণমান বহিছোঁ, কথা পাতিছোঁ আইতাৰ লগত।
আৰু মানে ভিডিঅ' কৰি থৈছোঁ স্মৃতি হিচাপে কেতিয়াবা এনেকৈ চাব পাৰিম আইতাক আৰু এয়া আইতাৰ লগতে এনেকৈ অকণমান ভিডিঅ' কৰিছোঁ লগতে আইতাক দেখাইও দিছোঁ আৰু এইফালে এয়া মামাৰ সৰুজনী ছোৱালী তাৰপিছত এয়া মামী এয়া চবে কামে কামে লাগি আছে আৰু এতিয়া এয়া চাহ আনিলে চাহ খাওঁ বোলো চবেই তাৰপিছত এইফালে মামাৰ ডাঙৰজনী ছোৱালী এনেকৈ মিঠাই উলিয়াই দিছে এইফালে আকৌ মই আইতাৰ ওচৰত পালোহি মানে আইতাকো মাজে মাজে মাত লগাই আছোঁ তাৰপিছত এতিয়া মহা আৰু মই গৈ আছোঁ জেঠাইহঁতৰ ঘৰলৈ মানে জেঠাইহঁতৰ ঘৰো যিহেতু মানে আইতাহঁতৰ ঘৰৰ ওচৰতে তাৰপিছত এয়া আকৌ আমি দোকান গ'লোঁ দোকান গৈ জেঠাইহঁতৰ কাৰণে কিবা অকণমান লৈ পেলাই এতিয়া আমি জেঠাইহঁতৰ ঘৰলৈ আহিছোঁ এয়া হৈছে মানে মাৰ ডাঙৰজনী বাইক মানে চবতকৈ ডাঙৰ এজনী জেঠাই তাৰপিছতে জেঠাইৰ ওচৰলৈ আহিলোঁ তোমাক লগ পাই পুৰা একদম হেপী লাগিছে ইমান দিনৰ মূৰত মানে যে দেখিছে কেনেকুৱা লাগিছে একেই আছোঁ নে কিবা বেলেগ হৈছোঁ বেলেগ হৈছাতো বেলেগ হৈছোঁ অঁ চাই দিয়া না জেঠাইহঁতৰ ঘৰত অলপ টাইম থাকি আকৌ এতিয়া মামাহঁতৰ ঘৰলৈ আহিলোঁ আহি এতিয়া আমি ভাত খাব লৈছোঁ আৰু এতিয়া এয়া যাবলৈ ওলাইছোঁ আৰু আইতাক মাত লগাই আহিছোঁ সেই সময়খিনি আচলতে বহুত বেছি বেয়া লাগে আইতাও মানে মন চন মাৰি পেলাইছে আৰু আইতাৰ ওচৰত মানে ভিডিঅ' কৰি থাকিবও ভাল লগা নাই সেইকাৰণে আমি ওলাই আহিলোঁ আৰু এইফালেই এতিয়া গৈ থাকোঁ আৰু গুৱাহাটীলৈ বুলি বৰ চিনি পাইছে চিনি পাইছে অঁ ভালে আছে অঁ তোৰ মায়ে কি কৰি আছে মোৰ মা আছে এতিয়া যাওঁ কি হ'ল আজি খুৱাব পৰা নাই বাই বাই আইতাহঁতৰ ঘৰৰ পৰা ওলাই এতিয়া আমি আকৌ গৈ আছোঁ গুৱাহাটীলৈ আৰু এয়া হৈছিলে যোৰাবাটৰ ৰাস্তাটো আমি এটা বেলেগ এটা ৰাস্তা দি আহিছোঁ প্ৰায়ে চাগে চিনি পাব মই পিছে প্ৰথমবাৰ আহিছোঁ সেইকাৰণে আপোনালোকক ইমান ডিটেইলছকৈ ক'ব নোৱাৰিম বাৰু তথাপিও জেগাখিনি বহুত ধুনীয়া আমচিং চাহ বাগিচা নেকি এইখন বহুত ধুনীয়া আৰু চাওকচোন বাগানত এয়া পাত ছিঙি অহা মানুহবোৰ কিমান ভাল লাগিছে ইমান ধুনীয়াকৈ মানে ওলাই আহিছে তেওঁলোক সঁচাকৈ বহুত ধুনীয়া লাগিলে মানে পৰিৱেশটো আমি তাতে অলপ টাইম ৰ'লোঁ ফটো উঠিলোঁ মানে বহুত ধুনীয়া পৰিৱেশ আপোনালোকে চাওকচোন এইখিনি পাতে হেৰি কৰে ন আৰু এতিয়া আমি গৈ আছোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহিছোঁ বাই বাই